নমস্কাৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি আমি কাজি টেঙাৰ কিছুমান উপকাৰী গুণৰ বিষয়ে আলোচনা কৰিম। যেহেতু এতিয়া গৰম বহুত পৰিছে নহয় নে বাৰু? গৰমৰ দিনত আমাৰ এগিলাস নেমু চৰবতেই যথেষ্ট হয়। এই গৰমৰ সময়ছোৱাত যদি আমাৰ এগিলাস নেমু চৰবত পেটত পৰে তেন্তে আমাৰ পেটটো বহুত ঠাণ্ডা লাগে। এই নেমু টেঙা আমাৰ শৰীৰৰ কাৰণে বহু উপকাৰী বা লাভজনক হয়। গতিকে আমি এতিয়া আলোচনা কৰোঁ আহক। নেমু টেঙাত থকা কিছুমান তত্ত্ব হৈছে প্ৰটিন, মেগনেছিয়াম, কেলছিয়াম, আইৰণ, ফছফৰাছ, কাৰ্বহাইড্ৰেট, ভিটামিন চি, ভিটামিন বি কমপ্লেক্স ইত্যাদি প্ৰচুৰ পৰিমাণে পোৱা যায়, যি আমাৰ দেহত অতি শক্তি সাধন কৰাত সহায় কৰে। নেমু টেঙাৰ এটা প্ৰথম উপকাৰিতা হৈছে ই আমাৰ পেট চফা কৰে। লগতে আমাৰ শৰীৰত জমা হোৱা কিছুমান লেতেৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাৰ লগতে কৌষ্ঠকাঠিন্য অৰ্থাৎ আমাৰ পায়খানা খোলোচা কৰাত সহায় কৰে। এই ক্ষেত্ৰত আপোনালোকে নেমু টেঙাৰ ৰসৰ 2 চামুচ কুহুমীয়া পানীৰ সৈতে ক'লা নিমখ যদি মিহলাই খায় এনেকুৱা সমস্যা দূৰ হয়। তাৰোপৰি আমাৰ যকৃতৰ পৰা হ'ব পৰা বিভিন্ন ধৰণৰ ৰোগ ভাল কৰাত ই সহায় কৰে। আমাৰ হজম শক্তি ভাল হয়, লগতে আমাৰ পাচন তন্ত্ৰও সবল হয়। যদি আপোনালোকে নিয়মিত নেমু ৰস সেৱন কৰে তেন্তে হৃদযন্ত্ৰৰ দৰে বিভিন্ন ধৰণৰ সমস্যা সমাধান হয়। তেজ পৰিষ্কাৰ হয়, ৰক্তচাপৰ লগতে আমাৰ বিভিন্ন ধৰণৰ বাত বিষ, স্নায়ু দুৰ্বল হোৱা, গাঁঠিৰ বিষ আদি সমস্যা দূৰ হয় আৰু লগতে ইউৰিক এচিডৰ দৰে এই সমস্যাসমূহো দূৰ হোৱাত এই নেমু ৰসে সহায় কৰে। আৰু যিসকল লোকৰ হাই প্ৰেছাৰ আছে গৰমৰ দিনত তেওঁলোকে কুহুমীয়া গৰম পানীত নেমু ৰস মিহলাই খালী পেটত খাব লাগে। আজিকালি আমি প্ৰায়ে ডায়েট কৰোঁ নহয়নে বাৰু? এই ডায়েট কৰা সময়ছোৱাত শৰীৰৰ ওজন প্ৰায় হ্ৰাস হৈ যায় আৰু আমি শৰীৰৰ ওজন কমাবলৈ চেষ্টা কৰোঁ, বিভিন্ন ঔষধ সেৱন কৰোঁ, ডায়েট কৰোঁ। কিন্তু আপোনালোকে এই ক্ষেত্ৰত যদি ৰাতিপুৱা খালী পেটত কাজি নেমুৰ ৰস পানীত মিহলাই খায় তেন্তে ওজন বহু পৰিমাণে হ্ৰাস হ'ব। নেমু টেঙা গৰমৰ দিনত আমাৰ প্ৰত্যেকৰে পাকঘৰত থাকে নহয়নে বাৰু? গতিকে গৰম দিনকেইটাত আপোনালোকে নেমু ৰস খাবলৈ অকণো এলাহ নকৰিব। আমি বহুতেই বেয়া পাওঁ নেমু টেঙাৰ ৰস, কিন্তু খোৱাটো অতি প্ৰয়োজন আমাৰ শৰীৰৰ কাৰণে, বিশেষকৈ এই গৰমৰ দিনকেইটাত। বিশেষকৈ এই গৰমৰ দিনকেইটাত আমাৰ খাদ্য ভালদৰে হজম নহয়, কিন্তু এগিলাচ নেমু ৰসে আমাৰ খাদ্য হজম হোৱাত সহায় কৰে। তাৰোপৰি আমাৰ দেহৰ ভিতৰৰ নলীৰ পৰা বেয়া পদাৰ্থসমূহ বাহিৰ কৰাত বা তেওঁলোকে গঠন কৰাত বাধা দিয়ে আৰু সেইবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে। তাৰোপৰি নেমু টেঙাৰ ৰস আমাৰ ছালৰ কাৰণে কিমান উপকাৰী সেয়া আমি সকলোৱে জানো, যিহেতু ই ছাল পৰিষ্কাৰ কৰে। নেমুৰ ৰস মুখত সানিব লাগে যিমান পাৰে, যিহেতু ই ছালখন অতি উজ্জ্বল কৰাতো সহায় কৰে। মুখত জমা হোৱা বেয়া পদাৰ্থ আৰু ধূলিকণাবোৰ সেইবোৰ যে জমা হৈ থাকে আমাৰ ছালৰ ভিতৰত সেইবিলাক উলিয়াই দিয়াটো ই সহায় কৰে। গতিকে নেমু টেঙা ৰসৰ লগত যদি আপোনালোকে চেনি মিক্স কৰি খানে বা বিলাহী মিক্স কৰি খানে তেন্তে আপোনালোকৰ ছালখন বহুত উজ্জ্বল হ'ব। গৰমৰ দিনৰ আন এটা অতি ডাঙৰ সমস্যা হৈছে কি আমাৰ পাচাবৰ জ্বলা-পোৰা কৰা বা পাচাবৰ ইনফেকশ্যন কৰা। এই ক্ষেত্ৰত কি হয় আমাৰ পাচাব জ্বলে বা পাচাবৰ নলীত বহুত সংক্ৰমণ হয়। এনেকুৱা যদি আপোনালোকৰ সমস্যা আহে গৰমৰ দিনত তেন্তে আপোনালোকে নিয়মিত নেমু ৰস সেৱন কৰক। আৰু আপোনালোকে জানেনে নেমু ৰসে স্তন কেঞ্চাৰত বাধা দিয়ে। এনেধৰণৰ ডাঙৰ বেমাৰ হোৱাৰ আগতে আমি যদি এটা ঘৰুৱা দিহা গ্ৰহণ কৰিব পাৰোঁ তেন্তে আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হ'ব। যেতিয়া নেমু কাটোতে বা কেতিয়াবা চকুত সোমাই, আমাৰ চকুটো বৰ খচখচাই থাকে বা আমি চকুটো লগালগ ধুই দিওঁ, কিন্তু এনেকুৱা কৰিব নালাগে। যেতিয়া আমাৰ নেমু ৰস চকুত সোমাই তেতিয়া আমাৰ চকুত থকা যিবিলাক বেয়া ধূলি মাকতি বা বোকা সেইবিলাক বাহিৰ কৰাত এই নেমু ৰসটোৱে সহায় কৰে। গতিকে আপোনালোকে নেমু ৰস যেতিয়া চকুত সোমায় তেতিয়া ভয় নাখাব। চকুত যেতিয়া নেমু ৰস সোমায় তেতিয়া আমাৰ কাৰণে ভাল হয়, কিয়নো আমাৰ চকু পৰিষ্কাৰ হোৱাত এই নেমু ৰসে বহুত সহায় কৰে। ৰাতিপুৱা এগিলাচ নেমু ৰস খাই 20 মিনিটমান সময় একো নোখোৱাকৈ খালী পেটে থাককচোন। তাৰ পাছত ব্ৰেকফাষ্ট কৰক, দেখিব শৰীৰে কিমান পুষ্টি আহৰণ কৰিছে। সমগ্ৰ পৃথিৱীতে নেমু অতি জনপ্ৰিয় হয়। ই কিডনীত পাথৰ হোৱাৰ পৰা পাথৰ বাহিৰ কৰালৈকে সহায় কৰিব পাৰে।
নেমুত থকা লৱণ বা চাইট্ৰিক এচিডে কিডনিত কেলছিয়াম অক্সালেট নামৰ পাথৰ গঠন হোৱাত বাধা দিয়ে। নেমুৱে আমাৰ লিভাৰ পৰিষ্কাৰ কৰি ৰাখে, শৰীৰৰ শক্তি বৃদ্ধি কৰে তথা ব্ৰেইনক অতি সক্ৰিয় কৰি তোলে আৰু আমাৰ ভাইৰাছজনিত বহু সমস্যা দূৰ কৰাত সহায় কৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।